চমৰীয়াৰ মালিবাৰীত মেহবুব আলীৰ DM এক্সপ্ৰেছ নামৰ নাৱৰ শুভ উদ্বোধন। বিভিন্ন খেলসমূহৰ ভিতৰত অন্যতম খেল হৈছে নাও খেল। এই খেলে সম্প্ৰীতি চানেকি হৈ পৰিছে। তেনে সময়তে কালি কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ 2 নম্বৰ মালিবাৰী পথাৰত মেহবুব আলীয়ে DM এক্সপ্ৰেছৰ শুভ উদ্বোধন কৰে। যুৱ সমাজকৰ্মী আইনাল হকৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখন উদ্বোধনী সভা। সভাৰ আৰম্ভণিত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিদেশ আগমাৰ সদগতি কামনা কৰি 1 মিনিট মৌনব্ৰত পালন কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কিষাণ চেলৰ উপসভাপতি তথা চমৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মেহবুব আলী আৰু স্থানীয় যুৱ ব্যৱসায়ী নুৰ ইছলামে বক্তব্য দাঙি ধৰে। ইয়াৰ পিছত প্ৰাৰ্থিত্ব প্ৰত্যাশী মেহবুব আলীয়ে গাঁওখনৰ লোকে বনোৱা নাৱৰ শুভ উদ্বোধন কৰে। মোক যিসকল ব্যক্তিয়ে ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে এই নাওখন আজিৰ এই উদ্বোধনী অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্বাগতে মই এই অঞ্চলৰ সকলোকে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এই নাওখনৰ জৰিয়তে যাতে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰি যাতে আমাৰ এই অঞ্চললৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে মই আল্লাহ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু দোৱা বিচাৰিছোঁ আৰু এই অঞ্চলৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নতুনকৈ নাওখান আপোনালোকে চবেই আশীৰ্বাদ দিব যে নাওখান যাতে খেলা যায় হেনা আমি ফাৰ্ষ্ট আনিব পাৰোঁ। আপোনালোকে চবেই দোৱা কৰিব যে DM এক্সপ্ৰেছ নাওখান সদায় জয় থাকে। এইখিনি মোৰ কথা দোৱা আশীৰ্বাদ।